जय हिंद टेक्निकल गान जॉब अपने हाथ में यूट्यूब चैनल स्वागतम जनाई आज अन्य এটা ৰিক্ৰুটমেণ্টৰ কথা আমি ডিসকাস কৰিবলৈ গৈ আছো যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা বৰ্ডাৰ সিকিউৰিটি ফৰ্চ BSF গ্ৰুপ বি নন গেজেটেড নন মিনিষ্ট্ৰিয়েল টেকনিক্যাল জব কিছুমান ৰেজ কৰিছে আমি হেইটো বিষয়ে আমি ডিসকাস কৰিম ওকে ইয়াত ইনস্পেক্টৰ আৰ্কিটেক্ট এটা পোষ্ট টোটাল দিয়া আছে that you are unreserved your pay matrix level dia ase 44900 rupees 1,42,000 jot 44900 ase apuni HRA HA HA SDA both khini allowances milai apunar 8580 starting ore apuni poa jabo sub inspector works total 57 ta vacancy ase jot beleg beleg category bibhakto kora hoise nishchoy dekha paisa apnaloke aur ex serviceman 5 ta ase junior engineer sub inspector electrical total 32 টা আছে আৰু এক্স সাৰ্ভিসমেন 3টা দিয়া আছে ইয়াৰ পে মেট্ৰিক্স লেভেল 6 হয় 35400 এৰ স্টাৰ্টিং যি বেসিক দেখো হৈছে সেম SDA RHA বহুতখিনি এলাউন্স ইনক্লুডিং কৰি পেলাই আপোনাৰ এৰাউণ্ডিং 55 to 60 স্টাৰ্টিং ৰে পোৱা যাব 60000 স্টাৰ্টিং ৰে পোৱা যাব পে বহুত ভাল সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পে এই বিশেষ আপোনাক নকলো নিশ্চয় গম পাব ওকে ন্যাশনালি ইন্ডিয়ান হ'ব লাগিব ইন্ডিয়ান ক্যান্ডিডেট এপ্লাই কৰি পাৰিব আৰু ইয়াৰ এটা কথা মেন আহিলে কি এলিজিবিলিটি যি কন্ডিশন এজ লিমিট আপোনাৰ ইনস্পেক্টৰ যি আৰ্কিটেক্ট আছে তাত বিলো 30 ইয়াৰ্স অফ এজ the closing date okay 30 বছৰ লাষ্ট হ'ব লাগিব তাৰছত সাব ইনস্পেক্টৰ ওয়ার্কছৰ কাৰণে লগতে জুনিয়ৰ ইঞ্জিনিয়াৰ সাব ইনস্পেক্টৰ ইলেক্ট্ৰিকেল সেম 30 বছৰ আৰু as per government rules and norms অনুযায়ী আপাৰ এজ লিমিট কিছু ৰিলেক্সেশন দিয়া আছে যে SC ST 5 বছৰ OBC 3 বছৰ ex serviceman 3 years after duration of military service rendered from the actual age ঠিক আছে তাৰ পাছত ex serviceman OBC 3 বছৰ প্লাস 6 বছৰ দিয়া আছে ইয়াত according to যি নর্মস আছে যে নর্মস এন্ড ইনস্ট্রাকশনৰ মতে ৰিলেক্সেশন বিলাক দিয়া আছে যদি আপুনি ইয়াত ক্যাটেগৰি ৰাহে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব এজ টু কভাৰ লৈ এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যি SC ST যি ক্যাটেগৰি প্ৰেসক্ৰাইব ফৰমেট আছে এই ফৰমেট বিলাক আপোনালোকে ফিল আপ কৰি পঠিয়াব ঠিক আছে আৰু মেইনলি এডুকেশন কথা নেম অফ পোষ্ট ইনস্পেক্টৰ আৰ্কিটেক্টৰ ডিগ্ৰী ইন আৰ্কিটেকচাৰ from a recognized university architecture degree থাকিব লাগিব লগতে register with council of architecture under architecture the rules আছে act 1972 sub inspector works for কাৰণে past 3 year diploma হ'ব লাগিব in civil engineering from civil engineering 3 বছৰ diploma থাকিব লাগিব junior engineer sub electrical same electrical আপোনাৰ 3 বছৰ diploma থাকিব লাগিব যেই পোষ্টৰ কাৰণে ঠিক আছে আৰু নেক্সট ইয়াৰ ভিডিওটো আগবঢ়াৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো নতুনকৈ যি ভিজিট কৰিছে এই চেনেলত কাইন্ডলি সাবস্ক্ৰাইব আৰু লাইক আৰু শেয়াৰ কৰিব এনে ধৰণৰ জব ৰিগাৰ্ডিং আপডেট ভিডিও দি থাকিবৰ কাৰণে ওকে নিশ্চয় বুষ্ট আপ পাম আপোনালোকে যদি সাবস্ক্ৰাইব কৰে আৰু লগতে ভিডিওটো স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে এইটো ভিডিওটো ভালকে বুজি নাপাব যেহেতু ডিফেন্সৰ জব হয় যোনবিলাক ক্যান্ডিডেটে ডিপ্লোমা হোল্ডাৰে ডিফেন্সত আহিব খুজিছে ওকে এটা নিজৰ এইম এটা থাকে ডিফেন্সত কৰি কিছু কাম কৰিব খুজো সেই সকল ব্যক্তি হেইবল ক্যান্ডিডেট মেল এন্ড ফিমেল ওকে মেল এন্ড ফিমেল এপ্লাই কৰিব পাৰিব SI ওয়ার্ক ইনস্পেক্টৰ আৰ্কিটেক্ট আৰু JE বিলাকৰ ওকে বহুত ধুনীয়া পোষ্ট ইয়াত এটা যেহেতু ডিফেন্সৰ পোষ্ট ইয়াত ফিজিক্যাল ষ্টেণ্ডাৰ্ডটো বিচাৰিবই এটো অবভিয়াসলি ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট দ্য PST বুলি কয় তাত হাইট 165 সেন্টিমিটাৰ মেলৰ দিছে 157 সেন্টিমিটাৰ ফিমেলৰ দিয়া আছে আৰু চেষ্ট এক্সপেন্ডেড 81 সেন্টিমিটাৰ নৰ্মেল হ'ব লাগিব এক্সপেন্ডেড হ'লে 5 সেন্টিমিটাৰ অৰ্থাৎ 86 হ'ব লাগিব weight 50 kg ফিমেলৰ অ্যাকৰ্ডিং টু হাইটৰ অনুযায়ী হিহঁতৰ 46 কেজিতকৈ কম হ'ব নালাগে ফিমেল ক্যান্ডিডেট বিলাকে ওকে আৰু যত সাব ইনস্পেক্টৰ ওয়ার্কস আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু ইনস্পেক্টৰ বিলাকৰ যি পোষ্ট আছে ইয়াত সাব ইনস্পেক্টৰ ইলেক্ট্ৰিকেলৰ সেম 165 সেন্টিমিটাৰ হ'ব লাগিব সেম ৰুলস ইয়াত ফিমেলৰ কাৰণে 157 হাইট হ'ব লাগিব আৰু চেষ্ট টু 76 হ'ব লাগিব এক্সপেন্ডেড কৰিলে 81 হ'ব লাগিব ইঞ্জিনিয়াৰ পোষ্টটোত আৰু weight as per medical standard মতে হ'ব লাগিব লেডিছৰ কাৰণে 46 according to height ওকে এই হাইট আৰু চেষ্ট বিলাক দিয়া হৈছে
যেহেতু ডিফেন্সৰ ফ'ৰ্চ হয় ওকে এটা ফিজিকেল ষ্টেণ্ডাৰ্ডটো অবভিয়াছলি বিচাৰিব আৰু লগতে ইয়াত যি মেডিকেল ষ্টেণ্ডাৰ্ড আছে মেডিকেল ষ্টেণ্ডাৰ্ড 6/6 সাইজ হ'ব লাগিব য'ত অসুবিধা হ'ব নালাগে কিছুমান যি মেডিকেলৰ চেকআপ হয় মেডিকেলত থাকে স্যাৰ আই হওক বা নকনি হওক বহুতখিনি ইয়াত যি কেটেগৰিজ থাকে সেইবিলাকত আপোনালোকে কোৱালিফাই হৈ দেখাব লাগিব ইয়াৰ এক্সামিনেশ্যন প্ৰচেছটো এনেধৰণৰ হ'ব ইন্সপেক্টৰ আৰ্কিটেক্টৰ সিলেকশন প্ৰচিডিউৰটো এনেধৰণৰ দ্য ফাৰ্ষ্ট পেজ হ'ব ৰিটেন এক্সাম ঠিক আছে ৰিটেন এক্সামৰ পাছত ৰিটেন এক্সামত আপোনাৰ 10 কৈ টোটেল এইবিলাক যি দেখুওৱা হৈছে কুৱেশ্যনছবিলাক আহিব টোটেল 100 মাৰ্কছৰ 100 কুৱেশ্যন আৰু 2 ঘণ্টা ইয়াত সময় দিয়া থাকিব ওকে আৰু ইয়াৰ যি ইনষ্ট্ৰাকশ্যন কি আহিব ইয়াৰ ডিটেইলছবিলাক মই বহলাই পঢ়িব নোখোজো যে দীঘল হৈ যাব আপোনালোকে ডিসক্ৰিপশ্যন কৰি পেলাই ষ্টাডি কৰি বিফৰ এপ্লাই কৰাৰ আগতে বহুতো ভাল পোষ্ট এটা কথা মই আগতে কৈ থৈ যাওঁ ইন্সপেক্টৰ সাব ইন্সপেক্টৰ পোষ্টবিলাক গ্ৰুপ বি হয় ৰেসপেক্টেড ফ'ৰ্চ হয় ৰেসপেক্টেড এটা ৰেংক হয় লিভিং একমোডেশ্যন জব প্ৰফাইল বহুতখিনি ভাল কনষ্ট্ৰাকশ্যনৰ ৰিলেটেড আপোনালোকে এই জবটো কৰিব লাগিব এটা বিএছএফ আপোনালোকে গম পায় বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ ফাৰ্ষ্ট লাইন ইন ডিফেন্স বুলি কোৱা হয় বহুতখিনি সুবিধা আছে কেণ্টিন চেণ্টিন ফেচিলিটিজ কৰি বহুতখিনি সুবিধাৰ লগত আপোনালোকে এই ডিউটি কৰিবলৈ পাব কোৱালিফাইং ওৱান ভেকেঞ্চি ইজ অনলি ইউৰ কেটেগৰী 50% লাগিব ঠিক আছে আৰু লগত ইয়াত কি PET ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আগত PST হৈ গ'ল এতিয়া PET ইয়াত ফিজিকেল সেই গতিকে আৰ্কিটেকচাৰ ইঞ্জিনিয়াৰ্ছবিলাকৰ কিছুমান বহুত এইম থাকে এটা ভাল এটা পোষ্টত মই গেইন কৰোঁ ভাল এটা পোষ্টত এপ্লাই কৰোঁ সেইসকল ব্যক্তিয়ে এই ভাল পোষ্টবিলাক এপ্লাই কৰিব পাৰিব যেহেতু ইয়াত মেল আছে মেল আৰু ফিমেলৰ ইয়াত ৰানিং দেখুওৱা হৈছে কিমান আপোনাৰ 8 মিনিট ৰানিং হ'ব মেলৰ 8 মিনিটত 8 মিনিট মেল তাৰ পাছত ফিমেলৰ 12 মিনিট ওকে ষ্টেণ্ডিং বৰ্ড 4 ফিট 6 ইঞ্চ ইয়াত 3 ফিট ডিটছ যি খাদ্দা বুলি কয় 6 ফিট আৰু 4 ফিট ফিমেলৰ ঠিক আছে জাম্প এণ্ড ৰিচ 7 ফিট আৰু 6 ফিট এইবিলাক ইয়াত দেখুওৱা হৈছে সেই অনুযায়ী ফিজিকেলো আপোনালোকে অলপ বিল্ড আপ কৰক ওমেন মেন কেণ্ডিডেটবিলাকে ধুনীয়া এটা অপৰচুনিটি এটা পোৱা যাব ডিফেন্সত কাম কৰাৰ ওকে সিলেকশ্যন প্ৰচিডিউৰটো এনেধৰণৰ হ'ব য'ত অলৰেডি ইন্সপেক্টৰ আৰ্কিটেক্টৰ ক'লোঁ এতিয়া SI ৱৰ্কছ আৰু SI ইলেক্ট্ৰিকেলৰ ফাৰ্ষ্ট দুটা ফেজত হ'ব ফাৰ্ষ্ট পেজ ৰিটেন এক্সামিনেশ্যন সেম 100 কুৱেশ্যন থাকিব 100 মাৰ্কছ 1.5 ঘণ্টা সময় দিয়া থাকিব ওকে এই জেনেৰেল ইণ্টেলিজেন্স জেনেৰেল এৱাৰনেছ জেনেৰেল ইঞ্জিনিয়াৰিং চিভিল এণ্ড ইলেক্ট্ৰিকেল ইয়াৰ গোটেইখিনি ডিটেইলছবিলাক কোনটো বিভাগত আহিব কেনেধৰণৰ আহিব ইয়াত ইনষ্ট্ৰাকশ্যনত দিয়া আছে আপোনালোকে ডিপলি ষ্টাডি কৰিব ওকে তাৰপিছত এৱাৰনেছ সেই সকলোবিলাক ইয়াত ডিটেইলছ ইয়াত মেনশ্যন কৰা হৈছে হাইড্ৰলিক সিস্টেম আপোনালোকৰ যি ডিপ্লোমা ৰিগাৰ্ডিঙত যিখিনি কুৱেশ্যন আনচাৰ আহে সকলো ষ্টাডি কৰি পেলাই এপ্লাই কৰিব চেষ্টা কৰিব আৰু লগতে যি ৰানৰ কথা আছিলে যি ৰানটো আপোনাৰ ইন্সপেক্টৰ সাব ইন্সপেক্টৰ জুনিয়ৰ এইবিলাকৰ 1.6 কিলোমিটাৰ ইন 7 মিনিট লং জাম্প 11 ফিট 3 চান্স হাই জাম্প 3.5 ফিট 3টা চান্সত সেম ফিমেলৰ ৰান আপোনাৰ 5 মিনিটত 800 মিটাৰ 8 ফিট জাম্প কৰিব লাগিব আৰু 2.5 ফিট 3টা চান্সত টু বি গিভেন হাই জাম্পটো 2.5 ফিট দিয়া হৈছে ঠিক আছে এক্স সাৰ্ভিসমেনৰ প্ৰয়োজন যেহেতু অলৰেডি সিহঁতি কোৱালিফাইড থাকে ওকে এই PST PAT বিলাক দিয়া হৈছে বাকি মেৰিট লিষ্টবিলাক ইয়াৰ ওপৰত ডিপেণ্ড কৰিব মাৰ্কছ ৰিটেন এক্সামৰ ওপৰত ডিপেণ্ড কৰিব তাৰপিছত ডেট অফ বাৰ্থ উইথ অল্ডাৰ কেণ্ডিডেট প্লেচ উইথ হায়াৰ ঠিক আছে এলফাবেটৰ নাম লগতো আহে বহুতখিনি নাম ঠিক আছে আৰু লগতে ইয়াত কেণ্ডিডেটবিলাকৰ যোনটো এলফাবেট প্ৰথম নাম সিহঁতৰ প্ৰথম সিলেক্ট হ'ব যদি ৰিটেনত মাৰ্কছ বেছি অবভিয়াছলি পাব ৰিটেনত যদি বৰাবৰ আছে ইকুৱেল আছে তেতিয়াহ'লে ডেট অফ বাৰ্থ এলফাবেট এইবিলাক বহুতখিনি সিলেকশ্যন কেণ্ডিডেট চেক কৰা দেখিবলৈ পোৱা যায় আৰু দি ফাইনেল সিলেক্টেড কেণ্ডিডেট উইল বি পাব্লিছ অন BSF ৱেবছাইট recruitment.bsf.gov.in এইটো ৱেবছাইটত আপোনালোকক ফাইনেলি ইয়াৰ যি সিলেক্টেডৰ বিষয়ে কথা ঘোষণা কৰা হ'ব ওকে এপ্লাই প্ৰক্ৰিয়া টোটেলি ইয়াৰ অনলাইন মোড হ'ব আপোনালোকে recruitment.bsf.gov.in সেইটোত গৈ পেলাই এপ্লাই কৰিব ইয়াৰ 25/4 তাৰিখ আৰম্ভ হৈছে লাষ্ট ডেট 8/6/2022 তাৰিখ ঠিক আছে 8/6/2022 তাৰিখ এতিয়া বহুত দিন আছে ভালকে ষ্টাডি কৰি এপ্লাই কৰিব চেষ্টা কৰক ওকে অনলাইন মোড হ'ব আৰু ইয়াৰ কি এপ্লিকেশ্যন ফি কথা ক'বলৈ হ'লে আপোনাৰ যি
male candidate OBC and general 200 fee pay কৰিব লাগিব বাকি SC ST ex servicemen আৰু all female candidates একো এটা fee pay কৰিব নালাগে fee exempted আছে okay আৰু বাকি ইয়াত যে address location at Delhi post inspector architect examination IG founded Gurgaon Guwahati address yet কিছুমান address location কিছুমান দিয়া আছে যত আপোনালোক যত কন্ডাক্ট কৰিব তাতে এক্সাম বিলাক ইয়াত আপোনাৰ অসমৰ গুৱাহাটী দিয়া আছে ফ্ৰন্টিয়াৰ হেডকোয়াৰ্টাৰ Bsf গুৱাহাটী পোষ্ট অফিচ আজাৰা ডিস্ট্ৰিক্ট কামৰূপ গুৱাহাটী আসাম ঠিক আছে ফ্ৰন্টিয়াৰ হেডকোয়াৰ্টাৰ Bsf গুৱাহাটী অসমৰ ক্যান্ডিডেটে গুৱাহাটীত এপ্লাই কৰিব পাৰিব যত গুৱাহাটী VIP ওচৰতে হেডকোয়াৰ্টাৰটো আছে অহাজৰ একো অসুবিধা নাই ধুনীয়া জায়গা আপোনালোকে ইয়াত এপ্লাই কৰক তাত পোষ্টত ৰিটেন্ডাৰ চাগে তাতে কন্ডাক্ট কৰা যাব ওকে আৰু গুটেইখিনি ডিটেইলছ অলমোস্ট মই দিলোই আপোনালোকে এই পোষ্ট এপ্লাই কৰি চেষ্টা কৰক মেল এণ্ড ফিমেল বিলাক BSF ৰ এটা যাৰ ডিফেন্সত অহাৰ এটা এইম এটা আছে এই এইমটো আপোনালোকে গুড ৰিজাল্টৰ লগত গুড পোষ্টৰ লগত এপ্লাই কৰিব চেষ্টা কৰক আজিলৈ আহোঁ যদি ভিডিওটো ভাল লাগিলে লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিব যেহেতু এনে ধৰণৰ জব ৰিগাৰ্ডিং ভিডিওছ মই কিছু ইউথছৰ কাৰণে বনাব চেষ্টা কৰোঁ ওকে হিয়তি গেইন কৰি এচিভ কৰক আৰু আমাৰ অসমৰ মানুহৰ বহুত ইনফৰমেশন বিলাক বহুত কমকে পোৱা যায় আৰু বহুতে কমকে কৰে ওকে কম পোষ্ট বুলি এপ্লাই নকৰাকে নাথাকিব এটা গোল্ডেন চান্স নিজৰ অৰ্হতাটো পাৰদৰ্শিতা দেখাব চেষ্টা কৰক দেন obviously you will be achieve the goal okay thank you jai hind thank you for watching the video